এইবাৰ চীনৰ আগ্ৰাসন কেৱল বৰ্ডাৰত সেনাৰ জৰিয়তে নহয়, এইবাৰ আৰম্ভ হৈছে এখন মানচিত্ৰৰ যুদ্ধ। শেহতীয়াকৈ ভাৰতে অৰুণাচলৰ ২৭টা স্থানৰ নাম নিজৰ মানচিত্ৰত নিৰ্ধাৰণ কৰিছিল। কিন্তু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই ইয়াক অবৈধ বুলি কয়। তেওঁ এই স্থানবোৰৰ নাম জাংনাং আৰু বা দক্ষিণ তিব্বত বুলি তেওঁ দাবী কৰে। কিন্তু চীনে কিয় বাৰে বাৰে অৰুণাচলৰ এই স্থানবোৰৰ নাম সলনি কৰি থাকে আৰু ইয়াৰ আঁৰত থকা অসমৰ বাবে বিপদবোৰ কি? আহক আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ। চীনে চালামি স্লাইচিং নীতি ব্যৱহাৰ কৰে, অৰ্থাৎ লাহে লাহে মানচিত্ৰত নাম সলায় আৰু লাহে লাহে সীমাটো আগবঢ়াই লৈ যায়। ২০১৭ চনতো অৰুণাচলৰ ৬খনকৈ স্থান চীনা নাম ৰাখিছিল চীনে। কিন্তু ভাৰতে এইটো স্পষ্ট কৰি দিছে যে এনেবোৰ ভুৱা নাম ৰাখি অৰুণাচল যে ভাৰতৰে অংশ, এই সত্য কেতিয়াও সলাব নোৱাৰে। কিন্তু অৰুণাচলে এনেকৈ স্থানবোৰৰ নাম সলনি কৰি নিজৰ আন্তৰ্জাতিক দাবীসমূহ শক্তিশালী কৰিবলৈ চেষ্টা চলাই আছে। যদি এই কাগজী দাবীসমূহ চীনে ভূমিত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে আটাইতকৈ ডাঙৰ ক্ষতি হ'ব উত্তৰ পূৰ্বাঞ্চলৰ। কাৰণ উত্তৰ পূব ভাৰত মূল ভূখণ্ডৰ লগত কেৱল ২২ কিলোমিটাৰ বহল চিকেন নেক বা শিলিগুৰি কৰিডৰৰ জৰিয়তে সংলগ্ন। চীনে যদি অৰুণাচলৰ পাহাৰসমূহত নিজৰ স্থান লাভ কৰে, তেনেহ'লে অসমকে ধৰি নৰ্থ ইষ্টৰ ৰাজ্যসমূহ ভাৰতৰ পৰা বিচ্ছিন্ন কৰি পেলাব পাৰে। আৰু যদি চীনে এই অৰুণাচলৰ জেগাসমূহত নিজৰ কণ্ট্ৰল বা নিজৰ দখল মজবুত কৰে, তেনেহ'লে ব্ৰহ্মপুত্ৰৰ ওপৰত সাজি থকা ডাঙৰ ডাঙৰ ডেমসমূহ তেওঁলোকৰ কণ্ট্ৰলতে আহিব। আৰু যেতিয়াই তেওঁলোকে বিচাৰিব, এই ডেমসমূহৰ পানীসমূহ বন্ধ কৰি দি অসমত খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। আৰু যেতিয়াই তেওঁলোকে বিচাৰিব, এই ডেমসমূহৰ পানীসমূহ খুলি দি অসমক কৃত্ৰিম বানপানীৰে ডুবাই পেলাব। আৰু তৃতীয় বৃহৎ লোকচানটো হৈছে আমাৰ থলুৱা অস্তিত্ব আৰু অৰ্থনীতি। বৰ্ডাৰত থকা জনজাতিসকলে নিজৰ পূৰ্বপুৰুষৰ ভেটি মাটি হেৰুৱাবলগীয়া হ'ব পাৰে। আৰু এনেকুৱাই যদি চিটুৱেশ্যন তাত বৰ্ডাৰত চলি থাকে, তেনেহ'লে নৰ্থ ইষ্টৰ যি পৰ্যটন উদ্যোগ, অসমৰ চাহ তেলখণ্ড, এইসমূহত গুৰুতৰভাৱে প্ৰভাৱ পৰিব পাৰে। সেইবাবে চীনে অৰুণাচলৰ স্থানসমূহৰ নাম সলনি কৰাই হওক বা সীমান্তত নিজৰ সৈন্য মোতায়েন কৰাই হওক, এই চীনৰ পদক্ষেপসমূহক ভাৰতে যোগ্য উত্তৰ দিয়াটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ অৰুণাচল সুৰক্ষিত থাকিলেহে অসম আৰু নৰ্থ ইষ্ট সুৰক্ষিত থাকিব। চীনৰ এই নতুন নামাকৰণৰ ৰাজনীতিক আপুনি কি বুলি ক'ব? কমেণ্টত জনাব। আৰু এই সজাগতামূলক ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।